গৌৰৱ গগৈ নিজৰ সমষ্টিটোৰ ডেভেলপমেণ্টৰ কাৰণে কিমানখিনি কাম কৰিছে? আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ 0%। এটা গভৰ্ণমেণ্টৰ ৱেবছাইট আছে, ইয়াত যদি আমি চাওঁ তাত আমি দেখিবলৈ পাম যে প্ৰত্যেকজন এমপিৰ কাৰণে কিমান ফাণ্ড এলকেট হৈছে আৰু তেওঁলোকে নিজৰ সেই এমপি ফাণ্ডখিনি ক'ত ক'ত খৰচ কৰিছে। এতিয়া আমি ইয়াত দুজন এমপি, অসমৰ দুজন এমপিৰ নাম উলিয়াই লৈছো। এজন হৈছে গৌৰৱ গগৈ আৰু দিলীপ শইকীয়া বিজেপি ষ্টেটৰ প্ৰেচিডেণ্ট। আমি দুইজনৰ কামবোৰ যদি আমি কম্পেয়াৰ কৰি চাওঁ তেতিয়া ইয়াত আমি দেখিম যে গৌৰৱ গগৈৰ কাৰণেও 9,80,00,000 টকা এলকেট হৈছে আৰু দিলীপ শইকীয়াৰ কাৰণেও 9,80,00,000 টকা এলকেট হৈছে। ইয়াৰ ভিতৰত ইউটিলাইজ হৈছে 2,08,00,000 টকা গৌৰৱ গগৈ আৰু দিলীপ শইকীয়াৰ এলকেট হৈছে ইউটিলাইজ হৈছে 1,11,00,000 টকা। তাৰে ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই কমপ্লিট কৰিছে মাত্ৰ 11টা কাম, নাইবা নাট্যচৰা। এনেকুৱা যিকোনো সমষ্টিটোৰ সৰু সৰু ডেভেলপমেণ্টৰ কাৰণে এইটো এটা ফাণ্ড আহে বা কাৰোবাক সহায় কৰিব পাৰে। কাৰোবাৰ ডাঙৰ যদি এনেকুৱা অসুবিধা হয় আৰ্থিকভাৱে তেওঁলোকক সহায় কৰিব পাৰে এই ফাণ্ডটোৰ পৰা। MLA MP সকলোৰে বাবে এইটো এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা ফাণ্ড আহে। কিন্তু আমি ইয়াত দেখিবলৈ পাইছো দিলীপ শইকীয়া মাত্ৰ 0টা কাম কমপ্লিট কৰিছে আৰু ৰিকমেণ্ড হৈ আছে 186টা। কমপ্লিশ্যন ৰেটটো যদি চাওঁ আমি গৌৰৱ গগৈ ডাঙৰীয়া হৈছে 2.5% আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ 0%। ইয়াত যদি আমি তললৈ চাওঁ অলপমান, আমি বেক কৰিব লাগিব, আমি ইয়াত দেখিম টপত নাগালেণ্ড আছে। তেওঁলোকৰ প্ৰায় 25 crore rupees এলকেট হৈছিলে আৰু তাৰে ভিতৰত 24 কোটি টকা খৰচ হৈ গ'ল। মানে তেওঁলোকে কাম কৰিছে, নিজৰ এমপিবোৰে নিজৰ সমষ্টিটোৰ মানুহৰ বাবে কাম কৰিছে। কিন্তু আমাৰ ইয়াত মাত্ৰ 2%, 3% তেনেধৰণে কাম কৰিলে কেনেধৰণে হ'ব? যদি ফাণ্ডটো আহিছে আমাক দিয়ক, সেইটো নিজৰ সমষ্টিটোৰ মানুহখিনিৰ কাৰণে আহিছে, সমষ্টিটোৰ মানুহখিনিক দিয়ক। যদি দিব নোৱাৰে এইটো পইচাটো আকৌ উল্টাই দিব লাগিব চেণ্ট্ৰেলক। আপুনি শুনক, এনেকে কথা মোৰ লগত নহয়।